নমস্কাৰ মই প্ৰথমতে UPPL দলৰ পৰা যি ইছলাম ধৰ্মৰ পবিত্ৰ মাহ ৰমজান মাহ এই ৰমজান মাহৰ শুভকামনা মই ইছলাম ধৰ্মীয় লোকসকলক মোৰ তৰফৰ পৰা আমাৰ পাৰ্টিৰ তৰফৰ পৰা মই জনাইছো আৰু এই পবিত্ৰ মাহত যাহাতে গোটেই বিশ্বতে আমাৰ যেটো কৰোনা ভাইৰাছৰ যেটো পৰিবেশ সৃষ্টি হৈছে ইয়াৰ ভাল খবৰ ঘূৰি আহে হেতুকে কামনা কৰিছো আৰু ৰমজান মাহটো যাতে ভালে ভালে চলি যায় এই দুৰ্যোগৰ সময়ত মানে বহুত হয়তো অসুবিধা হ'ব কিন্তু ইয়াৰ মাজতে ৰমজানৰ যেটো পবিত্ৰ মাহটো ভালে ভালে চলি যায় ইয়াৰ কাৰণে মই ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো এইখিনি সময়ত আমি সকলোৱে ধন্যবাদ দিব লাগিব আমাৰ অসম চৰকাৰক গোটেই বিশ্বতে আজি যেটো কৰোনা ভাইৰাছক লৈ পেলাই যেটো আতংকিত হৈছে বিশেষকৈ আমেৰিকাৰ নিচিনা এটা সুপাৰ পাৱাৰ দেশৰ কথাটো আমি দেখি পেলাই সকলো মৰ্মাহত হৈছো আতংকিত হৈছো কি কোনো কাৰণতে তেখেতসকলে এতিয়ালৈকে কন্ট্ৰোল কৰিবলৈ পৰা নাই আৰু তেখেতসকলৰ যেটো মৃত্যু সংখ্যা অধিকৰ পৰা অধিক হৈ গৈ আছে তো এনেকুৱা সময়ত আমাৰ ভাৰতত যথেষ্ট এটো কন্ট্ৰোল হৈ আছে এই কাৰণে মই প্ৰধানমন্ত্ৰী প্ৰথমতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাও কি সঠিক সময়তে লকডাউনৰ যেটো ডিসিশন ললে আৰু সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰাৰ কাৰণে যেটো ডিসিশন ললে হিতুৰ কাৰণে আজি ভাৰতত যথেষ্ট স্লোলি হৈছে যথেষ্ট স্লোলি এটো গৈ আছে আৰু বিশেষকৈ অসমত আমাৰ স্পেশালি আমি অসম চৰকাৰক ধন্যবাদ দিব লাগিব অসমৰ আমাৰ হেলথ মিনিষ্টাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমাৰ কোৱাৰেণ্টাইন হৈ গৈছিলে যথেষ্টখিনি কোৱাৰেণ্টাইনৰ পৰা উলাই দিব পাৰিলে হিটো জানি ফ্লাই আনন্দিত হৈছো আৰু যিখিনি পজিটিভ কেছ আছিল সেই পজিটিভ কেছটো এতিয়ালৈকে এজনে মৃত্যু হৈছে বাকিখিনি অধিক সংখ্যকখিনিয়ে ইয়াতে ভাল হল তেনেকুৱা এটা খবৰ পাই আমি সকলো আনন্দিত হৈছো আৰু এই কাৰণে চৰকাৰক ধন্যবাদ জনাইছো পুলিশ প্ৰশাসনক ধন্যবাদ জনাইছো আমাৰ ডক্টৰ সকলক ধন্যবাদ জনাইছো নাৰ্স সকলক ধন্যবাদ জনাইছো ইয়াৰ লগতে গাঁৱে ভুঁয়ে আশা কৰ্মীৰ পৰা আদি কৰি যি সকলে কাম কৰি আছে মই ধন্যবাদ জনাইছো আৰু কৰোনাৰ লগতে ৰিলেটেড যিখিনি আমাৰ আজি দৰিদ্ৰ মানুহৰ কাৰণে ৰেশন পাৰ্টি ডিস্ট্ৰিবিউশনত যি সকলে কাম কৰি আছে সেই সকলক ধন্যবাদ জনাইছো কিন্তু মই এই সময়ত আহ্বান জনাম যে চৰকাৰে যথেষ্ট দিছে যদিও আমাৰ দৰিদ্ৰ মানুহবিলাকৰ যেতিয়া কাম বন্ধ হৈ যায় তেতিয়া মানে খুব নাটনি হৈ যায় তো সেই কাৰণে হিটো যাহাতে সকলো স্তৰতে সঠিকভাৱে বিতৰণবিলাক হয় আৰু পৰ্যাপ্ত পৰিমাণৰ হয় ইয়াৰ কাৰণে মই চৰকাৰক পুনৰ এই গোটেই মেকানিজমটো ৰিভিউ কৰা আৰু হিটো এক্সটেন্ড কৰাৰ কাৰণে মই চৰকাৰক আহ্বান কৰিছো কাৰণ লকডাউনৰ পিছতো আমাৰ যদি সিচুৱেশনটো তেনে নৰমেল হোৱাত আৰু সময় লাগে আমাৰ কাম কাজ ইন্ডাষ্ট্ৰি বা বিভিন্ন যত কাম কৰি আছিল সেইবিলাক যদি বন্ধ হৈ যায় তেনেহলে তেখেতসকলৰ চলাত বহুত অসুবিধা হ'ব সেই কাৰণে এটো এটা মানৱতাৰ এটা ইস্যু হিচাপে লৈ পেলাই চৰকাৰে যাহাতে যথেষ্ট চেষ্টা কৰে মই বিশেষকৈ গ্ৰাম্য অঞ্চলত খুব দেখি পেলাই আনন্দিত হৈছো আমাৰ যি সকল চাকৰিয়াল হেলথ মিনিষ্টাৰ ডাঙৰীয়াই আহ্বান কৰা নিচিনাকৈ আমাৰ শিক্ষকসকল বা বিভিন্ন চাকৰিয়ালসকলে এইবাৰ কৰোনাৰ যেটো এফেক্ট সেই সময়ত যথেষ্ট ৰিলিফ মেটেৰিয়েল ডিস্ট্ৰিবিউট কৰিছে মানে বস্তু বিতৰণ কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু এনেকুৱাটো যদি মানৱতা থাকে সঁচাকৈ মানে মানৱ জাতিটো বিপদৰ পৰা সদায় মানে হাত সাৰিব পাৰিব বাচিব পাৰিব আৰু অনাগত দিনতো যাহাতে এই কথাখিনি মনত ৰাখে বা এই কামখিনি চলাই লৈ যায় আৰু আমিও যিমান পাৰো সহায় কৰিবলৈ ৰেডি আছো বা চেষ্টা চলাই আছো কিন্তু আমাৰ ইয়াত MCC চলি আছে কাৰণে আমি ওপেনলি কোনো কাম ইয়াতে কৰিব নোৱাৰো কাৰণ যেতিয়ালৈকে আমাৰ MCC মডেল কোড অফ কন্ডাক্ট BTC অঞ্চলত লাগি থাকে তেতিয়ালৈকে আমি হিটো মানি চলিব লাগিব গতিকে মই যি সকলে সহায় কৰি আছে সেই সকলক ধন্যবাদ জনাইছো বিশেষকৈ এতিয়া সকলোৰে এটা বিষয় আহিছে যে BTC নিৰ্বাচনটো লৈ পেলাই যোৱাকালি এটা ৰিএকচন দেখিবলৈ পাইছো যে গভৰ্ণৰ শাসন হ'ব লাগে না নালাগে BTC টো 6 শিডিউলৰ আধাৰত গঠন হোৱা এটা ব্যৱস্থা হয় আৰু ইয়াত সংবিধানৰ সম্পূৰ্ণ ব্যৱস্থা আছে অহা 27 তাৰিখত বৰ্তমানৰ যি সকলে কাউন্সিলত আছিল সেই কাউন্সিলখনৰ সময় উকলি যাব আৰু সময় উকলি যোৱাৰ লগে লগে সংবিধানৰ ব্যৱস্থা আছে ইয়াৰ মুৰব্বী হিচাপে ইটো গভৰ্ণৰে চোৱাচিতা কৰিব কিছুমানে কৈছে ইটো এক্সটেন্ড কৰিব লাগে কিন্তু ইটো এক্সটেন্ড কৰা নহব কাৰণ অলৰেডি ইয়াত নিৰ্বাচন ঘোষণা কৰা হৈছে
নিৰ্বাচনৰ প্ৰক্ৰিয়াবিলাক অধিক প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছিলে। তো এনেকুৱা সময়ত আজি যিসকলে বৰ্তমানৰ কাউন্সিলৰ নেতৃত্বকে এক্সটেণ্ড কৰিব লাগে তেনেকুৱা কোনো মিনিং নাই বুলি মই ভাবোঁ। আৰু সেই সময়ত গভৰ্ণৰে মুৰব্বী হিচাপে ডিচিশ্যন ল'ব, সাংবিধানিক মুৰব্বী হিচাপে তেখেতে অসম চৰকাৰৰো মুৰব্বী হয় আৰু 6 শিডিউল কাউন্সিলবোৰৰো তেখেতে মুৰব্বী হয়। সেই হিচাপে গভৰ্ণৰে ইয়াৰ ডিচিশ্যনটো ল'ব আৰু আমি সংবিধানে যেনেকৈ কয় আমি তেনেকৈ কৰিবলৈ সকলো ৰাজি আছোঁ। কিন্তু এটা কথা চবে উপলব্ধি কৰিছে, যোৱা 17 বছৰে যিসকলে শাসনত থাকি অধিক লুণ্ঠন কৰিলে, অধিক কৰাপশ্যন কৰিলে, কোনো এটা স্কিম কোনো এটা প্ৰজেক্ট ভালমতে নকৰিলে, দুখীয়া দৰিদ্ৰ ৰাইজৰ আয়ুৱা ঘৰৰ পৰা জব কাৰ্ডৰ পৰা আদি কৰি সকলো টকা পইচা ঠগাই পেলাই খালে, ৰেচন কাৰ্ড মানে মানুহে নাপালে, উন্নয়নৰ নামত ৰাস্তা ঘাট পদূলি কোনো এটা ভাল নহ'ল, স্কুল কলেজ কোনো ভাল নহ'ল, নতুন ইণ্ডাষ্ট্ৰী বা এমপ্লয়মেণ্টৰ কাৰণে কোনো ব্যৱস্থা ইয়াত নহ'ল। তেনেকুৱা ব্যক্তিসকলৰ হাতত পুনৰ শাসনটো থাকক সেইটো কোনো ব্যক্তিয়ে বিচৰা নাই। হয়তো ইয়াত এজন দুজন যিসকলে আজি শাসনভাৰ চলাই আছে, যিসকলে উঠি ৰজা বহি ৰজা কৰি আছে, তেখেতসকলে হয়তো বিচাৰিছে। কিন্তু সাধাৰণ ৰাইজে কোনো ব্যক্তিয়ে ইয়াত যিসকলে নেতৃত্ব দি আছিলে সেইসকলে পুনৰ ইয়াত আৰু 6 মাহৰ কাৰণে হওক 2 মাহৰ কাৰণে হওক পুৰা শাসনভাৰটো লওক সেইটো কোনোৱে বিচাৰে নাই। তো সেইকাৰণে এই কনষ্টিটিউচনেল ক্ৰাইচিছ যেতিয়া সময় আহিছে, মই ভাবোঁ অসম চৰকাৰ ভাৰত চৰকাৰ চিন্তা চৰ্চা কৰি পেলাই ডিচিশ্যন ল'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে চিন্তা চৰ্চা কৰি ডিচিশ্যন ল'ব আৰু ইয়াৰ লগতে অসমৰ গভৰ্ণৰ আমাৰ সকলোৰে মানে সন্মানৰ যিজন সাংবিধানিক মুৰব্বী অসমৰ মহামান্য গভৰ্ণৰ আমাৰ ইয়াত আছে আৰু গভৰ্ণৰ এই কথাটো চিন্তা চৰ্চা কৰিব। আৰু বৰ্তমান অসমত যিজন গভৰ্ণৰ আছে তেখেত এজন দক্ষ ব্যক্তি হয়, পলিটিকেলি হওক বা এজন একাডেমিচিয়ান হিচাপেও তেখেতে পৰিপক্ক এজন ব্যক্তি। তো সেই হিচাপে আমি সকলো এই সময়ত এটা আশ্বস্ত লৈ আছোঁ যে তেখেতে ভাল চিন্তাই কৰিব আৰু ভাল চিন্তাই এটা ভাল ডিচিশ্যন লয় আমাৰ 32 লক্ষ মানুহৰ যিটো 6 শিডিউলৰ কাউন্সিল BTC BTR ইয়াত এটা ভাল এটা ডিচিশ্যন ল'ব, সেইটোকে আমি চবে আশা কৰিছোঁ। পুনৰ এই কথাটো যাতে কোনো ৰাইজে চিন্তা কৰিব লগা নহয় যে ইয়াত আৰু এটা বেয়া শাসন হওক, ইয়াত কৰাপশ্যন হওক, ইয়াত আনৰুলি এটা চিটুৱেশ্যন হওক, সেইটো যাতে কোনো এটা চিন্তা কৰিব লগা নহয়। নিৰ্বাচনৰ সময়ত আমি যথেষ্ট মানে মানুহে আজি দেখিবলৈ পাইছে যে লকডাউন ইয়াত কোনো ব্যৱস্থা মানা হোৱা নাই। BTCৰ মুৰব্বীজনে মানে ইফালৰ পৰা ইফালে ঘূৰি পেলাই তেখেতে কোনো মুখা যিটো আমাৰ মাস্ক পিন্ধিব লাগে মাস্ক পৰিধান কৰা নাই, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা নাই, ইফালে মডেল কোড অফ কণ্ডাক্টটো বহুতবাৰ ভায়লেশ্যন কৰিছে, মানে গাঁৱে ভূঞে ঘূৰি ফুৰিছে, টকা পইচা বিলাইছে, তেনেকুৱা বহুত মানে ঘটনাবিলাক হৈ গৈছে। চ' তেনেকুৱা যিসকলে আজি গণতন্ত্ৰটো মানে কবৰ দিবলৈ বিচাৰে, গণতন্ত্ৰটো ধ্বংস কৰিবলৈ বিচাৰে, কোনো নিয়ম নীতি নামানে, সেই মানুহবিলাকৰ হাতত যদি চৰকাৰখন থাকিব লাগে বা ক্ষমতাটো থাকিব লাগে তেনেহ'লে ন্যায় পোৱাটো দূৰৰে কথা, মানুহবিলাকে কেতিয়াও ভাল এটা ছাৰ্ভিচ নাপাব। এই কথাটো যাতে উপলব্ধি কৰে আৰু ইয়াত বিউৰ'ক্ৰেটছসকলৰো কিছুমান সাল সলনিৰ প্ৰয়োজন আছে আমি যিটো দেখিবলৈ পাইছোঁ। কাৰণ গণতন্ত্ৰটো যদি ছেভ হ'ব লাগে ইয়াত পলিটিচিয়ানো ঠিক হ'ব লাগিব, বিউৰ'ক্ৰেটো ঠিক হ'ব লাগিব। গতিকে ইলেকশ্যন কমিশ্যনক মই আহ্বান কৰিছোঁ, আমাৰ গভৰ্ণৰক আহ্বান কৰিছোঁ যে ইয়াত যাতে চিন্তা চৰ্চা কৰি ভাল এটা ডিচিশ্যন লয় আৰু বড়োলেণ্ড ৰাইজত যেতিয়ালৈকে নিৰ্বাচন নহয় তেতিয়ালৈকে মানে যিটো সংবিধানে যেনেকৈ কয় এইটো গভৰ্ণৰে এইটো চাব লাগে আৰু নিৰ্বাচনটো যিমান পাৰে শীঘ্ৰে যদি আমাৰ পৰিৱেশ পৰিস্থিতি ভাল হয়, অসমত যদি কৰোনাৰ কেছটো আৰু অধিক নহয়, তেনেকুৱা যদি পৰিৱেশ পৰিস্থিতি আমাৰ চৰকাৰে অনুভৱ কৰিব পাৰে তেতিয়া নিৰ্বাচনটো পাতাটো ভাল, আমি এইটো চবে ৰাইজে বিচাৰি আছে। মই আজি বিশেষকৈ এই আজিৰ দিনত এইখিনি কথাকে ক'লোঁ আৰু সকলো ৰাইজকে ভালকৈ থাকক, নিজৰ ঘৰতে থাকক, ছেফ থাকক, লকডাউনটো মানি চলক আৰু ছ'চিয়েল ডিষ্টেঞ্চিং যিটো আমাৰ চৰকাৰৰ যিটো নিয়ম নীতি আজি কৈ আছে সেইটো সকলো মানি চলক। আৰু ইয়াৰ লগতে চৰকাৰে য'ত য'ত অলপ মানে ৰিলেক্স দিছে আমাক কাম কাজ কৰাৰ কাৰণে সেইখিনি কাম কাজ কৰাটো আৰম্ভ কৰাটো ভাল হ'ব। আৰু বিশেষকৈ খেতিৰ আমাৰ সময় আহিছে, এই সময়খিনি যাতে আমি ভালকৈ ইউটিলাইজ কৰোঁ সেইটোকে মই ধন্যবাদ জনাইছোঁ।